তেওঁলোকে যদি হাংগাৰ ষ্ট্ৰাইকত বহিছে পিছফুলি বহিছে না আপোনাৰ নেক্সট দিনাখন টক্স আছিলে তেওঁলোকৰ লগত এই টক্সত বহাৰ আগতে আপুনি এনেকুৱা কেতিয়া ইনিচিয়েটিভ ল'লে চালনা কৰা আৰম্ভ কৰি দিলে ইয়াত য'ত ত'ত ভাঙা চিঙা আৰম্ভ কৰিলে দিনৰ কথা আকৌ ক্ৰাউডত পুলিচে মানে কি কৰিলে তেওঁলোকক উভতাই হাতত জুই চুই লৈ আহিলে গোটেইখিনি জ্বলোৱা আৰম্ভ ইয়াতে কাৰ্বিআলঙৰ ঘটনাক লৈ বহুতজনে বহুতটা প্ৰতিক্ৰিয়া কৰি আছে আজি মই এনেধৰণৰ ভিডিঅ' এটা পাইছোঁ এইটো ভিডিঅ'ত সম্পূৰ্ণ নহ'লেও কেনেধৰণে হ'ল কি হ'ল এইবিলাক এজন ব্যক্তিয়ে কৈছে সেই ভিডিঅ' মই ভাবোঁ যে আপোনালোকে চবে চাই লওক যে কেনেধৰণে ঘটনাবিলাক হ'ল বা কিয় হ'ল ষ্টাৰ্টিংটো কি আছিল কি কাৰণত হ'ল এইবিলাক ভিডিঅ' আছে সম্পূৰ্ণকৈ আৰু ফুল ভিডিঅ' মই ডেছক্ৰিপশ্যনত মই লিংকটো দি দিছোঁ ফুল ভিডিঅ' আপোনালোকে চাই লওক ভিডিঅ'টো এতিয়া চাই লওক তাৰ পাছত মই কিছুমান কথা ক'ব বিচাৰিম আৰম্ভণি কেনেকৈ হ'ল সেইখিনি সময়ত মই যিহেতু কৈছোঁ যে থানা আছে এইখিনিতে থানা থকাৰ পাছতো থানাৰ ফ্ৰণ্টত জ্বলিছে এই গোটেই চাৰিআলি জ্বলিছে আপুনি আৰম্ভণি কেনেকৈ হৈছিল মানে কি হৈছিলে কিয় ইয়াত আহিব লগা হ'ল কিয় ধৰিলে ইয়াত কিয় আপোনাক প্ৰথমতে কৈছোঁ মোৰ প্ৰশ্ন সেইটোৱে আছে চৰকাৰৰ পৰা যে ৱাই দে কেটচ দেম ইন মিড নাইট দেট ইজ দ্য ৰিজন ফাৰ্ষ্ট ৰিজন তেওঁলোকে যদি হাংগাৰ ষ্ট্ৰাইকত বহিছে পিছফুলি বহিছে না আপোনাৰ নেক্সট দিনাখন টক্স আছিলে তেওঁলোকৰ লগত এই টক্সত বহাৰ আগতে আপুনি এনেকুৱা কেতিয়া ইনিচিয়েটিভ ল'লে যদি ভালকৈ মেছেজ দিব লাগিছিলতো হয়তো আপুনি জানে ন এইটো মানে বহা কথা আছিলে নেক্সট দিনাখন বহা কথা আছিলে বহুত সংখ্যক লোকে নাজানে কমেণ্টত বহুত লিখিব পাৰে বহুত ভিডিঅ'ত কৈ দিব পাৰে সেইটো ডাঙৰ কথা নহয় কথাটো হ'ল কি ভালকৈ বিষয়টো জানিলেহে অসমত শান্তি শৃংখলা থাকিব কিন্তু দেই আৰু সেইটো ৰক্ষাৰ কাৰণে আমি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ কাৰোবাক প্ৰভোগ কৰিবলৈ কোনো উৎসাহিত হ'বৰ কাৰণে কাৰোবাৰ এগেইনষ্টত যিকোনো বেয়া কথা ক'বলৈ বেয়া মাইণ্ডছেট ল'বলৈ নহয় কথা ইয়াত বহুত আছে ইয়াত প্ৰব্লেম আছে গভমেণ্টৰ প্ৰব্লেম আছে প্ৰশাসনৰ নিশ্চয় কাৰণ সেইটো মেইন তাত পৰা ৰাতি উঠাই লৈ আহিল উঠাই ইয়াতেও ৰখা নাই লৈ গুচি গ'লগৈ গুৱাহাটী GMCত মেডিকেল চেকআপ কাৰণে ঠিক আছে আপোনালোকৰ মেডিকেল চেকআপ আছে কিন্তু এইটো কি ধৰণৰ মেডিকেল চেকআপ হয় ঠিক আছে ইয়াত এই থানাখনৰ কাহিনীটো কেনেকৈ হ'ল তাৰপাছত তেওঁলোকে মৰ্ণিং আহিলে তেওঁলোকক বিচাৰি পেলাই ইয়াতে একদম হিউজ ক্ৰাউড আহিলে মৰ্ণিং এৰাউণ্ড 5:30 to 6 o'clock তেওঁলোকে আহিছে বিচাৰ কৰিছে ইয়াতে মানুহ কোনো নাই আকৌ তেওঁলোকে কৈছে যে আমি প্ৰতিবাদ কৰিম আমি ধৰ্ণা দিম আমাৰ ধৰ্ণা চলি থাকিব তেওঁলোকে সিপাৰলৈকে গুচি গ'ল নদী সিপাৰ তাৰপাছত যোৱাৰ পাছতে এইখিনি প্ৰটেষ্ট তাত পৰা আৰম্ভ হৈ গ'ল ক্ৰাউড বাঢ়ি আছে প্ৰথম দিনাখন পুলিচে কণ্ট্ৰল কৰিব পৰা নাই ক্ৰাউডটো পুলিচে আগবাঢ়ি আহিছে ক্ৰাউডো আহি আছে আৰু গৈ থাকোঁতে তেওঁলোকে আহি গ'ল ক্ৰাউডটো এতিয়া মানে কাৰো কথা নুশুনেতো পাথৰ চালনা কৰা আৰম্ভ কৰি দিলে ইয়াত য'ত ত'ত ভাঙা চিঙা আৰম্ভ কৰিলে দিনৰ কথা আকৌ ক্ৰাউডত পুলিচে মানে কি কৰিলে তেওঁলোকক উভতাই দিলে আকৌ ঘূৰি গ'লগৈ সন্ধিয়া হওঁতে এটা ডাঙৰ গেং ওলাই আহিল য'ত পুলিচ কণ্ট্ৰল কৰিব পৰা নাই তেতিয়া কৈছিলে 144 লাগি গৈছে কোনো থাকিব নোৱাৰে আমাৰ মানুহকেইটাক চবক খেদাই দিলে ঘৰে আমাৰ মানুহকেইটা ঘৰে চব আছে হঠাৎ সন্ধিয়া 5টা বজাত চাওঁ এটা বহুত ডাঙৰ ক্ৰাউড আহিছে ক্ৰাউডত বেছি ডাঙৰ নহয় চব য়াং এজ ল'ৰা আৰু সেই য়াং এজ ল'ৰাকেইটাক মই নাজানো কি বা তেওঁলোকৰ মনত আছে কি তেওঁলোকে বিচাৰ কৰে তাৰপাছত তেওঁলোকে আহিলে হাতত জুই চুই লৈ আহিলে গোটেইখিনি জ্বলোৱা আৰম্ভ ইয়াতে এই থানাৰ ওচৰলৈকে যাওঁতে কিছুমান মানে ঘৰবিলাক আৰু দোকানবিলাক বাচিলে তাতে তলা চলা ভাঙি দিলে চব এই আমাৰ থানাৰ সন্মুখত থানাৰ মেইন গেটত পুলিচ এতিয়া নিজকে বচাবৰ কাৰণে থানাৰ ভিতৰত সোমাই গ'ল পুলিচ মানে তেতিয়ালৈকে এই যাক ধৰি লৈ আহিছিল ষ্ট্ৰাইক কৰি থকা সকলক তেতিয়ালৈকে উলিয়াই দিলে নে নাই উলিওৱা খবৰ নাই পোৱা তেওঁলোকৰ সন্ধিয়াই মেছেজ আহিছে যে আমাক মানে GMCSত মেডিকেলৰ কাৰণেহে লৈ আহিছে বুলি তেনেকুৱা নিজৰ ভাষাত তেওঁলোকে মন্তব্য দিছিলে আৰু এফালে পুলিচ প্ৰশাসনৰ পৰা কোৱা হৈছে যে এনেকুৱা হৈছে কিন্তু ক্ৰাউডে যেতিয়া মেছেজ গুচি গ'ল এতিয়া ক্ৰাউডটো কোনে কাক বুজাব যেনেকুৱা মানে মৰ্ণিঙতে গুচি গ'ল বা ৰাতিয়ে গুচি গ'ল এতিয়া তেওঁলোকৰ পাছতে কি হ'ল ইয়াত আহি পেলাই তেনেকুৱা অগ্নিদহ কৰিলে ইয়াত গোটেই টায়াৰ জ্বলালে আপুনি চাব এই বাইদেউবিলাকৰ দোকান চোকান পিছফালে ঘৰ আছিলে এইখিনি চব জ্বলাই দিলে এইখিনি আমি বচাওঁতে আমাৰ বহুত মানে কষ্ট হৈছে ইমান মানে প্ৰপাৰ্টি ইমান মানে বেয়া হৈছে ক'ব নালাগে আৰু এইটো পৰিস্থিতি বহুত বেয়া আৰু এই সময়ত গৈ পেলাই ল'ৰাকেইটাই পূৰা ঘৰত পাথৰ দলিয়াই আছে মাৰি আছে আমাৰ মনত একদম মানে ল'ৰা ছোৱালীবিলাক ভয়াতুৰ পূৰা কান্দি অৱস্থা শেষ কাৰণ এইটো হঠাৎ পৰিস্থিতি কেনেকৈ বেয়া হৈ গ'ল তাৰ পাছত তেওঁলোকক পুলিচে আকৌ উভতাই দিলে জুই নুমাবলৈ ফায়াৰ ব্ৰিগেড আহিল চব জুই শেষ হ'ল গোটেই ৰাতি আমি আছোঁ চিন্তাজনক কোনো টোপনি মাৰা নাই নেক্সট দিনাখন মানুহকেইটা আকৌ আমাৰ এইফালে পৰা মানুহকেইটা গেদাৰ হোৱা আৰম্ভ হৈ গ'ল ক্ৰাউড আৰম্ভ হৈ গ'ল এই গোটেই ঘটনাটোত পুলিচে কণ্ট্ৰল কৰিব পাৰিলে হয়নে নিশ্চয় পাৰিলে হয় পুলিচে গোটেই দিন চিন্তা কৰি আছে পুলিচে যদি বিচাৰ কৰিলে হয় এতিয়া আপুনি নিজে চাওক না কোনোবা ভাবিব পাৰে নেকি পুলিচে যদি কিবা এটা হ'লে কৰিব নোৱাৰে এভৰিথিং কৰিব পাৰিব পাৱাৰ তেওঁলোকৰ হাতত আছে আজি যেনেকা আজি ইমান কণ্ট্ৰল আছে এইটো যেনেকা আজি ফ্লেগ মাৰ্চ হৈ আছে আমাকতো ৰণোজ পেগু ডাঙৰীয়া ক'লে গোটেইখিনি এতিয়া আইনটো নিয়ন্ত্ৰণত আছে তেখেতৰ যিদিনাখন বাইট দিছে সেইদিনাখন সন্ধিয়া গোটেইখিনি অগ্নিদহ কৰি দিলে তেওঁলোকে মই অকল
কি হ'ল, কেনেকৈ হ'ল, আৰম্ভণি কি, বা কেনেকৈ এইবিলাক ঘটনা হ'ল, এইকেইটা অকল দিছোঁ। কিন্তু ফুল ভিডিঅ'ত কাৰ ভুল আছিলে, কি হয় এইবিলাক কথা, বা এইটো এতিয়া যি কাৰ্বি গো বেক এইবিলাক কথা কেনেকৈ ওলাল, কি হ'ল, এইবিলাক কথাও ভিডিঅ'ত টোটেলি আছে। আপোনালোকে ভিডিঅ'টো চাই ল'ব। মই ভাবোঁ যে মেইন ভুলটো হ'ল আৰক্ষী প্ৰশাসনৰ বা যিসকল এই এৰিয়াক কণ্ট্ৰল কৰি থকা যিসকল প্ৰশাসন, তেখেতসকলৰ ভুল হয়, বা ওপৰৰ লেভেলৰো হ'ব পাৰে। কাৰণ তেখেতসকলেও, আৰক্ষীয়েও কাৰো ওপৰৰ পৰা কোনো এটা পাৰ্মিশ্যন নোহোৱাকৈ যিকোনো কাম কৰিব নোৱাৰে। গতিকে যিসকল তাত হাংগাৰ ষ্ট্ৰাইক কৰি আছিলে, তেখেতসকলক উঠাই নিয়াটো ভুল হয়, ৰাতিত উঠাই নিয়াটো এইবিলাক ভুল হয়। তাৰ পাছত আৰু ইমান দিনৰ পৰা এইটো সমস্যাক লৈ পলিটিক্স কৰি থকাটো এইটো তাৰ MLA মন্ত্ৰীৰ ভুল হয়, বা এই কথাক লৈ কিনে তাত পলিটিক্স কৰি থকাটো এইটো এটা ভুল হয়। মানুহৰ মনৰ লগত, মানুহৰ বিশ্বাসৰ লগত খেলি আছে ইহঁতে, এইটো ভুল হয়। আৰু এইবিলাক ভুলৰ কাৰণে এইটো প্ৰতিক্ৰিয়া হয়। কিন্তু আজি যি কাৰ্বি আংলঙত দেখিছোঁ, এইবিলাক ভুল এইকেইটা হয়। প্ৰশাসনৰ ভুল হয়, পলিটিচিয়ানৰ ভুল হয়। পলিটিচিয়ানে আমাৰ পাব্লিকক এনেধৰণে একচুৱেলি কি কৰি থাকে, ইউজ কৰি থাকে। আমাৰ চেণ্টিমেণ্ট লগত, আমাৰ মনৰ লগত খেলি থাকে। আমাৰ জাতিৰ লগত, ইটো জাতিৰ লগত সিটো জাতিক কুছ না কুছ চুই লগাই দি থাকে, কিন্তু তাৰমানে পলিটিক্সটো খেলি থাকে। এনেকৈ হৈ থাকে, ইহঁতৰতো একো নাযায়, এনেধৰণৰ হয়। বাকী আপোনালোকে ভিডিঅ'টো ইমানলৈ চোৱাৰ বাবে ধন্যবাদ। আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা দিবলৈ নাপাহৰিব। ধন্যবাদ।